বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আৰু এইবাৰ কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ'ব এই প্ৰশ্ন এতিয়া 2024ৰ এইচএছ ফাইনেল এক্সামৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত অসমৰ এখন জনপ্ৰিয় তথা আগশাৰী ৱেবছাইট JNBSTResults5.in প্ৰকাশ পোৱা তথ্য অনুসৰি 2024ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব 2024 বৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু 2024 বৰ্ষৰ এপ্ৰিল মাহত সমাপ্ত হ'ব 2024ৰ এইচএছ ফাইনেল এক্সাম আৰু 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰুটিন অৰ্থাৎ সময়সূচী প্ৰকাশ পাব অহা ডিচেম্বৰ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহত ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি অহা ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাব 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ ৰুটিন পুনৰ কৈছে গুৰুত্বপূৰ্ণ খবৰ 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আৰু এইবাৰ কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ'ব এই প্ৰশ্ন এতিয়া 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত অসমৰ এখন আগশাৰী তথা জনপ্ৰিয় ৱেবছাইট JNBSTResults5.in প্ৰকাশ পোৱা তথ্য অনুসৰি 2024ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ'ব 2024 বৰ্ষৰ মাৰ্চ মাহত ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি 2024ৰ মাৰ্চ মাহত আৰম্ভ হ'ব 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সাম মাৰ্চ মাহত আৰম্ভ হৈ এপ্ৰিল মাহত সমাপ্ত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2024 আৰু 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰুটিন তথা সময়সূচী প্ৰকাশ পাব অহা ডিচেম্বৰ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহত ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি অহা ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2024ৰ ৰুটিন উল্লেখযোগ্য যে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ জাননী প্ৰকাশ কৰা নাই অসমৰ কেইবাখনো আগশাৰী ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰিহে 2024ৰ এইচএছ ফাইনেল এক্সাম অনুষ্ঠিত হ'ব 2024ৰ মাৰ্চ মাহত আৰু সমাপ্ত হ'ব 2024ৰ এপ্ৰিল মাহত